গতিকে মই স্বৰচিত কবিতা এটা আপোনালোকৰ আগত মই পাঠ কৰিব বিচাৰিছো। মই অকণমান পটভূমি দিব বিচাৰিছো কবিতাটো। যেহেতু মোৰ ঘৰ চাহ বাগিচা, গতিকে মই সেই চাহ বাগিচাৰ কোনোবা এজন মানুহ বা কোনোবা এজন মহিলাৰ কথাৰে অকণমান তেওঁৰ জীৱনটো মই জীৱনৰ প্ৰতিচ্ছবি দাঙিবৰ বাবে চেষ্টা কৰিছিলো। গতিকে মই সেই কবিতাটো পাঠ কৰিম। কবিতাটোৰ শিৰোনাম আমাৰ জীৱনৰ কৃষ্ণ। তুমিতো জানাই মোৰ নিজৰ বুলিবলৈ বিশেষ একো নাই। আছে মাথো কেঁচা পাতৰ ৰস লাগি কলা পৰা দুখন হাত, গোল হোৱা ফটা দুখন ভৰি, এনিমিয়াত হেতা পৰা দুটা চকু, আৰু অনগ্ৰসৰ বুলি এটা সম্বোধন। পিছে জানানে মোৰো আছে এটা জীৱন। অন্যৰ দৰে সহজ নহয় আমাৰ দিন। পুৱা সাৰ পাবলৈ কলঘৰৰ কৰ্কশ বিংগুলটোৱে আমাৰ এলাৰ্ম। প্ৰজন্ম ধৰি নিয়োজিত চাহ উৎপাদনত। প্ৰত্যেকবিধ চাহৰ নাম আমাৰ জিভাৰ আগত, অথচ খাওঁ বুলি ভাল চাহ এলুপি নাথাকে ঘৰত। মিঠা গোন্ধত পৰুৱাই শাৰী পতাৰ দৰে আমিও শাৰী পাতো ৰাতিপুৱাতে কলঘৰৰ সন্মুখত। কেতিয়াবা বাঁহী ভাত অকণ খাই, কেতিয়াবা লঘু নল। তাৰ পাছত চালান চাই জাকে জাকে লৰ দিওঁ ঠিক মৰু দেশৰ ভেড়াবোৰৰ দৰে। পিছে পিছে বাগান একো একোজন চৰকাৰ। ফাগুনৰ মৃদু ভৱনৰ সুৰত নাচি থকা এটিকা কলি দুটি পাতৰ তালত তাল মিলাই নাচে আমাৰ হাতৰ আঙুলি। ঠিক একে সময়তে বিপদসংকুল পথত অহৰহ চলি থাকে আমাৰ খোজ, য'ত আমাৰ প্ৰতীক্ষাত ৰৈ থাকে বৰল, পাতবিছা, বিষাক্ত সাপ আৰু নানান জেঠমহীয়া প্ৰখৰ ৰ'দত চিৰিচৰ চাহত বহি খোৱাৰ মজা এচি ৰুমতকৈ বেছি সঁচা। আৰু বাৰিষা থিয় হৈ পেট ভৰোৱাৰ কথা কি কবা। ভৰিৰ আঙুলি ভাগত জোক এটাই পেট ভৰাই থাকে একে সময়তে, গম নোপোৱাকৈ মনে মনে। তাৰ মাজতো চব্জি ভগাই খায় সকলোৱে পৰম তৃপ্তিৰে, আৰু কৰো অলপ হাঁহি ধেমালি। নিজৰ বুলিবলৈ এইখিনিয়ে আমাৰ সময়। গধূলি পুনৰ শাৰী পাতো, পাতৰ বোজাত বেকা হোৱা শৰীৰটো পোনাই লৈ দীঘল খোজ দিওঁ ঘৰলৈ বুলি। পিছে ঘৰতো ৰৈ থাকে অন্য এক ৰুটিন। এনেদৰে চলি আছে আমাৰ জীৱন। অত্যন্ত ব্যস্ত আমি জীয়াই থকাৰ যুঁজত। দেশৰ কথা দহৰ কথা ভাবিবলৈ আহৰিয়েই নাই। যদিও আমি কাৰো উপকাৰ কৰা নাই, তথাপিও আমি লাঞ্ছিত, বঞ্চিত আৰু অপমানিত। আমাৰ সময়ো নাই, সামৰ্থ্যও নাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ। গোপনে বুকুত বিষ এটা লৈ পুনৰ নিজ কৰ্মত ব্ৰতী হৈ ৰ'ব। অন্যৰ দৰে সহজ নহয় আমাৰ জীৱন। কোম্পানীয়ে দিয়া খৰিৰে নুজুৰে বছৰ, কোম্পানীৰ ৰেচনেৰে নভৰে আমাৰ ঘৰ। কোম্পানীয়ে দিয়া মজুৰিৰে নচলে আমাৰ ঘৰ, কোম্পানীৰ চিকিৎসাৰে নাবাচে আমাৰ জীৱন। কোম্পানীয়ে দিয়া কটাৰীৰে কাটিবই নোৱাৰি কলম, কোম্পানীৰ টিপালে বচাব নোৱাৰে আমাৰ তন। কৰ্মৰ প্ৰাপ্যক চাই সদা অসন্তুষ্ট আমাৰ মন, তথাপিও জ্বলাব নোৱাৰো প্ৰতিবাদৰ অগ্নি। হৃদয়ত চেপা খাই ৰৈ যায় অত্যাচাৰৰ বিৰুদ্ধে এক ধ্বনি, আৰু ভগৱানৰ প্ৰতি হিয়া ভৰা এটা কাতৰ আমাৰো আছে এটা জীৱন। পিছে অন্যৰ দৰে সহজ নহয়